So hello guys, welcome to Darrang Boys. আকৌ এবাৰ মোৰ ইউটিউব চেনেল Darrang Boys লৈ পুনৰ স্বাগতম জনালো। আজি মানে গাইস আমাৰ ফেমিলি লগ আজি এটা পিকনিকত যাম। গৰুখুটিৰে মানে ওচৰতে গৰুখুটিৰ খুঁটাৰ ওপৰত আজি এটা ধামাকা পিকনিক হ'ব গৈ আছে। আপোনালোকে প্লিজ ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আৰু যদি মোৰ চেনেলটো আপোনালোক কোনোবা নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আগৰো কোনোবা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি মোক অলপমান আগুৱাই নিব। আপোনালোকে ভিডিঅ'টো প্লিজ লাষ্টলৈ চাওক। গাইছ ইফালে এইফালৰ উপশিষ্ট আৰু ইফালে আজি বজাৰ আছে আৰু আমি এইফালে হতাৰ পৰা আহি পালোঁ। ইফালে আছে এখন দলং। আৰু ইফালে পিকনিক পাৰ্টি কিছুমানো আছে মানে এইফালে নেকি আমাৰ পিকনিকটো এইয়া আৰু এইফালে আমি ধুনীয়া প্লেচ এটা চিলেক্ট কৰিছোঁ মানে পিকনিকটো খোৱাৰ কাৰণে। এই মানে বগৰী গছ আৰু চাইডে বগৰী গছ লাইন লাইন মানে বগৰী গছ আৰু ইফালে আমাৰ ফেমিলিটো মানে বহি গ'ল। এইটো মানে সৰু সুৰা পিকনিক আৰু এটা ফেমিলি পিকনিক বুলিয়ে ক'ব পাৰি। 10টামান মানুহ আহিছোঁ আৰু এইফালে আছে চাউ গছ এমুখা আৰু সেইফালে আছে সূতাটো অলপ সেইফালে। আৰু কিন্তু গাইছ জেগাটো একদম আল্টিমেট লাগিছে, একদম পৰিষ্কাৰ জেগা ক'ব গ'লে। পিকনিক খোৱাৰ কাৰণে বেষ্ট জেগা আৰু মানে ফেমিলি পিকনিক। যদি চিপাঝাৰ ওচৰে পাজৰে কোনোবা চাই আছে বা আমাৰ দৰঙৰ কোনোবা চাই আছে মানে এইটো জেগাত মানে আহিব পাৰে। গৰুখুটি চৰ বুলি কয়। আৰু ইফালে আছে সূতা আৰু ইয়াত আছে নাও। ইচ্ছা কৰিলে নাওটো উঠিব পাৰে আপোনালোকে আহিব যদি ইয়াতে যদি মানে ওচৰে পাজৰে কাৰোবাৰ ঘৰ। আৰু সেইফালেও পিকনিক খোৱা মানুহ বহুত আছে, এইবিলাক মানে আহিব ধৰিছে আৰু মানুহবোৰ। আৰু এইফালে ওপৰৰ ফিল্ডখন চাওকচোন আপোনালোকে। ইয়াতে ক্ৰিকেট ফুটবল খেলিবৰ কাৰণে একদম আল্টিমেট পিটছ হ'ব ইয়াতে। এনে ক'ব গ'লে ইয়াতে হেৰি ইচ্ছা কৰে ষ্টেডিয়াম বনাব পাৰে চৰকাৰে। আৰু পিকনিক পাৰ্টি লাহে লাহে আহিব ধৰিছে বহুত। আৰু গাইছ এইফালে ধুলনিত মানে উঠি লওঁ। এইটো ধুলনি বুলি কয় নে বা কি বুলি কয় নাজানো, মোৰ এটা উঠিম আৰু ইয়াতে। আৰু এইফালে আছে কি নাম তোমাৰ? আৰু আমাৰ ইফালে আছে মানে ইফতাৰুল হক, মানে মোৰ চিনাকিয়ে বাৰু ভালকৈ চিনাকি মানে আজিহে মানে হ'লো আৰু কিন্তু। আৰু এতিয়া ইয়াতে উঠিলোঁ আৰু গাইছ এতিয়া ইয়াতে উঠিলোঁ। বাবা ই ৰছী দিয়ে গৈছে উঠি আকৌ নুমচোন আকৌ নুম। আৰু মানে তাতে থকা ল'ৰা ছোৱালীকেইটাৰ লগত মানে অকণমান ফ্ৰী হৈ গ'ল, মানে ভালকৈ কথা বতৰা পাতিলে। আৰু মই যেতিয়া ধুলনি উঠিলে এনেকুৱা জোৰে দিছে মানে সিহঁতৰ পূৰা এনজয় কৰি আছে। এইহে গাঁৱৰ পৰিৱেশ ক'ব গ'লে। আৰু জেগাখিনিও মানে খুব সুন্দৰ। এতিয়া আকৌ মানে মোক মায়ে মাতি আছে কিবা খাবলৈ, সেইকাৰণে তাতে যাওঁ, কিবা অকণমান খাই লওঁ। তাৰপিছত মানে আকৌ আহিম ইহঁতৰ লগত অকণমান থাকিম, এনজয় কৰিম, ফূৰ্তি কৰিম। তাৰপিছত আকৌ ভোজ চোজ খাই উঠি ঘৰত যাব লাগিব। আৰু ইফালে আহি পালোঁ আমাৰ পিকনিক স্পট। আৰু ইয়াতে কিবা কিবি অকণমান খাই লওঁ যিহেতু ভোকো লাগিল। আৰু ইফালে ইয়াত ল'লোঁ ব্ৰেড আৰু ব্ৰেডে চাহ এতিয়া খাওঁ আৰু। বুটটা পিছে কেনেকুৱা লাগছে আজি পিকনিক আহি পেলাই? মজা হা মজা মজা নাই ইয়াতকে আৰু মানে প্ৰাকৃতিক সৌন্দৰ্য তুমি ক'তো এনে জেগাটো ভাল বঢ়িয়া একদম। একে মানে ফুটাৰ পাৰত সুন্দৰ পৰিৱেশত খাই আছোঁ আৰু নেচাৰৰ মাজত। এই নেচাৰেলতে পিকনিক খাব আহিব লাগে। কোনোবা যদি আহিব ইচ্ছা কৰে এই ঠাইত আহিব পাৰে। যদি কাৰোবাৰ দৰঙত ঘৰ আছে তেতিয়া মানে ওচৰৰ জেগা ধৰা আপোনালোকে আহিব পাৰে। গাইছ আৰু খেলিম এতিয়া ক্ৰিকেট। এতিয়া মই আৰু ইয়াতে মানে অকলে বহি আছোঁ আৰু কোনো নাই, চব গ'ল। বঢ়িয়াকৈ মানে ভিডিঅ'টো অকণমান এডিট কৰি লওঁ, বঢ়িয়া ফ্ৰেছ হাৱা খাই বহি আছোঁ আৰু ইয়াতে গছৰ তলত। মদ খালি চুগুলাল, প্ৰেম কৰিলি বুকলাল, ঘৰত জানিলি পিঠিলাল। ঠিকে আছে। ফুৰিছ ৰাখিবি কে
হে প্ৰভু জগন্নাথ প্ৰেমানন্দ আৰু আমাৰ খানা হৈ গ'ল এতিয়া চব বহি ল'লে আৰু খানাটো খাই এতিয়া ঘৰ যোৱা টাইম হ'ল আৰু এইফালে খাই আছোঁ খানা মাংস টেষ্ট কৰি আছোঁ বঢ়িয়াকৈ মাংস লোকেল মুৰ্গী মাংস একদম তো গাইজ আমাৰ খানা পিনাবোৰ খোৱা হৈ গ'ল আৰু তো গাইজ আমাৰ খানা পিনা খোৱা হৈ গ'ল আৰু এতিয়া প্ৰায় মানে 4টা বাজিল আৰু এতিয়া লাহে লাহে ঘৰত যোৱা টাইম হ'ল আৰু গাইজ আজিলৈ ভিডিঅ'টো এৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব মানে আপোনালোকে বহুতে ভিডিঅ'টো চায় কিন্তু মানে চেনেলটো ছাবস্ক্ৰাইব নকৰে প্ৰায় মোৰ 60% মানুহে চায় কিন্তু মানুহবোৰে ছাবস্ক্ৰাইব নকৰে চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু সোনকালে মোৰ 1000টো কৰি দিয়ক 1K হোৱাৰ পিছত মানে এটা গিভৱে কৰিম বুলি মানে ভাবিছোঁ আপোনালোকে সোনকালে 1000টো কৰি দিয়ক তো গাইজ আহিলোঁ এৰিছোঁ টিল দেন টাটা বাই বাই